নমস্কাৰ, বৰ্ণালী গোস্বামী অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এটা নতুন ৰেচিপিৰ সৈতে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈ চাব। এয়া ফুটা ফুটা থকা হেতাখনত মই এইকেইটা শুকান মাছ দি দিছোঁ। এইকেইটা শুকান মাছকেইটা মই ধুনীয়াকৈ ইয়াতে লৈ লৈছোঁ। এতিয়া মই মাছকেইটা অলপ জুইত এনেকৈ পুৰি ল'ম। মই ইফালে এয়া দুটা বিলাহী কাটি লৈছোঁ আৰু এয়া পিঁয়াজ 3টা কাটি লৈছোঁ আৰু ইফালে মই এইখিনি জলকীয়া মিক্সিত পিচি লৈছোঁ আৰু মাছকেইটা এইফালে ধুনীয়াকৈ পুৰা হৈ গ'ল। এতিয়া মই ইয়াত পিঁয়াজখিনি তেলত দি দিছোঁ। পিঁয়াজখিনি মই এতিয়া ধুনীয়াকৈ ভাজি ল'ম। পিঁয়াজখিনি মই ইয়াতে অলপ পিঁয়াজখিনি ভাজা হোৱাৰ পিছত এয়া মই হালধি দি দিছোঁ। হালধি দি মই আকৌ ধুনীয়াকৈ এইখিনি ভাজি লওঁ। তাৰপিছত এয়া মই নিমখ দিছোঁ। নিমখখিনি দিও এইখিনি ধুনীয়াকৈ অলপ ভাজি লওঁ। পিঁয়াজখিনি ভজা হোৱাৰ পিছত মই ইয়াতে বিলাহী দি দিছোঁ। বিলাহীখিনি অলপ গলি যোৱালৈকে ধুনীয়াকৈ ভাজি ল'ম মই। তাৰপিছত এয়া মই পিচি থোৱা জলকীয়াখিনি ইয়াতে দি দিছোঁ। গোটেইখিনি মই ধুনীয়াকৈ আকৌ 2 মিনিটমান সময় ধুনীয়াকৈ মই এইখিনি ভাজি ল'ম। ইয়াতে মই এতিয়া ধুনীয়াকৈ পুৰি লোৱা শুকান মাছকেইটা দি দিছোঁ। দি এইখিনি ধুনীয়াকৈ মাছকেইটা মই তাত মিক্স কৰি দিম। দি ধুনীয়াকৈ মই এইখিনি আকৌ 5 মিনিটমান সময় ধুনীয়াকৈ এইখিনি মই ভাজি ল'ম। ইয়াতে মই অলপ পানী দিছোঁ। পানী দি এইখিনি ধুনীয়াকৈ মিক্স কৰি দিছোঁ। 2 মিনিটমান সময় এনেকৈ মই আকৌ লৰাই আছোঁ। এতিয়া এইখিনি এতিয়া মই হৈ গ'ল। এইখিনি মই নুমাই থৈছোঁ। দেখিছেনে ইমান ধুনীয়া হৈছে। আপোনালোকে কোনে কোনে শুকান মাছৰ এনেকৈ ৰেচিপি খাই পাইছে জনাবচোন। আৰু ইফালে এয়া বেঙেনা বেচন দি ফ্ৰাই। কোনে কোনে এনেকুৱা শুকান মাছৰ ৰেচিপি খাই পাইছে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব। ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে ধন্যবাদ।